নমস্কাৰ খেতিয়ক বন্ধু বান্ধৱসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। খেতিয়ক বন্ধু বান্ধৱসকল, আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম আৰ্লি ছিজন ফুলকবিৰ উন্নত হাইব্ৰিড বীজৰ ওপৰত। তো খেতিয়ক বন্ধু বান্ধৱসকল, এতিয়াৰ দিনত আপোনালোকে সোনকালে হোৱা ফুলকবিৰ খেতি কৰিব। তো উন্নত হাইব্ৰিড জাতৰ ফুলকবিৰ বীজ ভেৰাইটি মেগা। তো খেতিয়ক বন্ধু বান্ধৱসকল, আপোনালোকে ওপৰৰ স্ক্ৰীনত দেখিবলৈ পাইছে চেমিনিছ কোম্পানীৰ হাইব্ৰিড ফুলকবিৰ বীজ ভেৰাইটি মেগা। তো এইটো ফুলকবিৰ বীজৰ ওপৰত আজি সম্পূৰ্ণ আলোচনা কৰিম। আপোনালোকে আজিৰ এই ভিডিঅ'টো শেষলৈ চাই থাকিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। যদিহে চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কিয়নো এইটো চেনেলত খেতিৰ মাচলত জড়িত সকলো ধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকিব। তো আহক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। খেতিয়ক বন্ধু বান্ধৱসকল, এতিয়াৰ দিনত আপোনালোকে আৰ্লি ছিজন সোনকালে হোৱা ফুলকবিৰ খেতি কৰিব। তো খেতিয়ক বন্ধু বান্ধৱসকল, সোনকালে হোৱা উন্নত হাইব্ৰিড জাতৰ ফুলকবিৰ বীজ ভেৰাইটি মেগা আৰু ইয়াৰ কোম্পানী হৈছে খেতিয়ক বন্ধু বান্ধৱসকল চেমিনিছ। তো খেতিয়ক বন্ধু বান্ধৱসকল, চেমিনিছ এটা খুবেই ভাল কোম্পানী হয়। তো খেতিয়ক বন্ধু বান্ধৱসকল, আপুনি যদি এতিয়াৰ দিনত উন্নত হাইব্ৰিড জাতৰ সোনকালে হোৱা ফুলকবিৰ খেতি কৰিব বিচাৰে তো আপোনালোকে চেমিনিছ কোম্পানীৰ ভেৰাইটি মেগা ফুলকবিৰ খেতি কৰিব পাৰে। উন্নত হয়, হাইব্ৰিড জাতৰ হয়। তো খেতিয়ক বন্ধু বান্ধৱসকল, এতিয়া আহোঁ আপোনালোকে যিখিনি মাটিডৰাত ফুলকবিৰ খেতি কৰিব তো সেইখিনি মাটি আপোনালোকে কেনেকৈ তৈয়াৰ কৰি ল'ব। তো খেতিয়ক বন্ধু বান্ধৱসকল, ফুলকবিৰ খেতি কৰা মাটি প্ৰস্তুতি। তো খেতিয়ক বন্ধু বান্ধৱসকল, আপোনালোকে যিখিনি মাটিত ফুলকবিৰ খেতি কৰিব ৩-৪ বাৰ হাল বাই মেয়াই মাটিডৰা মিহি কৰি ল'ব লাগে। তো খেতিয়ক বন্ধু বান্ধৱসকল, যিখিনি মাটিত আপোনালোকে ফুলকবিৰ খেতি কৰিব তো সেইখিনি মাটিত ৩-৪ বাৰ হাল বাই মেয়াই মাটিডৰা মিহি কৰি ল'ব লাগে। তো খেতিয়ক বন্ধু বান্ধৱসকল, আগতীয়া জাত নিৰ্বাচন। তো আপোনালোকে উন্নত হাইব্ৰিড জাতৰ আৰ্লি ছিজন সোনকালে হোৱা ফুলকবিৰ খেতি কৰিব। তো খেতিয়ক বন্ধু বান্ধৱসকল, বহুতো এনেকুৱা খেতিয়ক আছে যে তেওঁলোকে আৰ্লি ছিজন সোনকালে কোনবিধ ফুলকবিৰ খেতি কৰে তো সেইসকল খেতিয়কে ভালদৰে নাজানে। তো খেতিয়ক বন্ধু বান্ধৱসকল, প্ৰথম কথা হ'ল আপোনালোকৰ যদিহে ফুলকবিবোৰ সোনকালে হ'ব লাগে, আৰ্লি হ'ব লাগে তো আপোনালোকে প্ৰথম আগতীয়া জাত নিৰ্বাচন কৰিব লাগিব, আগতীয়া ফুলকবিৰ বীজ ক্ৰয় কৰিব লাগিব। তো খেতিয়ক বন্ধু বান্ধৱসকল, আগতীয়া ফুলকবিৰ জাত নিৰ্বাচন প্ৰথম হৈছে মেগা। তো খেতিয়ক বন্ধু বান্ধৱসকল, মেগাটো হৈছে আৰ্লি ছিজন সোনকালে হয়। তো খেতিয়ক বন্ধু বান্ধৱসকল, মেগাটো আৰ্লি ছিজন সোনকালে হয়। এতিয়াৰ দিনত আৰ্লিভাৱে আপোনালোকে ফুলকবিৰ খেতি কৰিলে মেগা ফুলকবিৰ খেতি কৰিব পাৰে। যদি খেতিয়ক বন্ধু বান্ধৱসকল মধ্যম স্তৰৰ জাত, অৰ্থাৎ খেতিয়ক বন্ধু বান্ধৱসকল লেটকৈ হোৱা জাত, তো আপোনালোক যদি সেই দেৰিকৈ হোৱাৰ বাবে লেট ছিজন ফুলকবিৰ খেতি কৰে তো খেতিয়ক বন্ধু বান্ধৱসকল গিৰিজা, এমাজিং বা মাধুৰী এই তিনিবিধ ফুলকবিৰ বীজ হৈছে লেট ছিজন। তো খেতিয়ক বন্ধু বান্ধৱসকল, আগতীয়া জাত হৈছে মেগা। আৰ্লি ছিজন ফুলকবিৰ বীজ ভেৰাইটি মেগা, এইটো হৈছে আগতীয়া জাত। যদিহে আপোনালোকে মধ্যম স্তৰৰ জাত অৰ্থাৎ দেৰিকৈ হোৱা লেট ছিজন ফুলকবিৰ খেতি কৰিব বিচাৰে তো ভেৰাইটি গিৰিজা, ভেৰাইটি এমাজিং ফুলকবিৰ বীজ, ভেৰাইটি মাধুৰী ফুলকবিৰ বীজৰ খেতি কৰিব পাৰে। কিয়নো খেতিয়ক বন্ধু বান্ধৱসকল গিৰিজা ফুলকবিৰ বীজ, এমাজিং ফুলকবিৰ বীজ, মাধুৰী ফুলকবিৰ বীজ এই তিনিবিধ ফুলকবিৰ বীজ হৈছে লেট ছিজন, দেৰিকৈ হয়। তো খেতিয়ক বন্ধু বান্ধৱসকল, বীজ সিঁচাৰ ৩ বা ৪ সপ্তাহৰ পিছত পথাৰত ফুলকবিৰ পুলিবোৰ ৰুব লাগে। তো খেতিয়ক বন্ধু বান্ধৱসকল, প্ৰথম কথা আমি বীজ ভাণ্ডাৰ দোকানৰ পৰা ফুলকবিৰ বীজবোৰ ক্ৰয় কৰিম। তো খেতিয়ক বন্ধু বান্ধৱসকল, যেতিয়া আমি পুলিটো বনোৱাৰ বাবে বীজবোৰ মাটিত ৰোপণ কৰিম তো খেতিয়ক বন্ধু বান্ধৱসকল, বীজবোৰ মাটিত ৰোপণ কৰাৰ ৩ বা ৪ সপ্তাহৰ পিছত পুলিবোৰ উঠাই আমি পথাৰত পুলিবোৰ ৰুব লাগে। তো খেতিয়ক বন্ধু বান্ধৱসকল, বীজ সিঁচাৰ ৩ বা ৪ সপ্তাহৰ পিছত পুলিবোৰ উঠাই পথাৰত ৰুব লাগে। তো খেতিয়ক বন্ধু বান্ধৱসকল, আপোনালোকে ফুলকবিৰ খেতি কৰিব তো কিমান ব্যৱধানত আপোনালোকে ফুলকবিৰ পুলিবোৰ ৰুব। তো খেতিয়ক বন্ধু বান্ধৱসকল, আমি কিছুমান খেতিয়কে এনেকুৱা কৰোঁ যে বহুত ঘনকৈ আমি ফুলকবিৰ পুলিবোৰ মাটিত ৰুই দিওঁ, যাৰ ফলত আমাৰ ফুলকবিৰ পাতবিলাক গাক গাই লাগি থাকে আৰু আমাৰ ফুলকবিবোৰ বেছি ডাঙৰ নহয়। তো খেতিয়ক বন্ধু বান্ধৱসকল, পুলিবোৰ ৰোৱাৰ দূৰত্ব ব্যৱধান কিছু এনেকুৱা ধৰণৰ। তো খেতিয়ক বন্ধু বান্ধৱসকল, আগতীয়া যিবিলাক আপোনালোকে ফুলকবিৰ খেতি কৰিব, যেনে এতিয়াৰ দিনত আপোনালোকে মেগা ফুলকবিৰ খেতি কৰিব তো কিমান ব্যৱধানত আপোনালোকে মেগা ফুলকবিৰ পুলিবোৰ ৰুব। তো খেতিয়ক বন্ধু বান্ধৱসকল, আগতীয়া ফুলকবিৰ পুলি ৰোৱাৰ ব্যৱধান হৈছে 45 × 45 চেণ্টিমিটাৰ। আৰু মধ্যম স্তৰত যিবিলাক লেট ছিজন ফুলকবিৰ বীজ আছে যেনে মাধুৰী, এমাজিং, গিৰিজা, তো এইবিলাক ফুলকবিৰ
ৰোৱাৰ ফুলকবিৰ পুলিবোৰ ৰোৱাৰ ব্যৱধান হৈছে 60 × 60 চেণ্টিমিটাৰৰ দূৰত্ব বজাই আমি এটা এটা ফুলকবিৰ পুলি ৰুব লাগে। তো সেইটো বন্ধুবান্ধৱসকল আগতীয়া জাত 45 × 45 চেণ্টিমিটাৰৰ মূৰে মূৰে আমি একোটা পুলি ৰুব লাগে। মধ্যম স্তৰৰ জাত যেনে আমাজিং, গিৰিজা, মাধুৰী এইবিলাক ফুলকবিৰ বীজ এইবিলাক ফুলকবিৰ পুলি ৰোৱাৰ ব্যৱধান হৈছে 60 × 60 চেণ্টিমিটাৰৰ দূৰে দূৰে আমি লেট ছিজন যিবিলাক ফুলকবিৰ বীজ আছে তাৰ পুলিবোৰ আমি ৰুব লাগে। আৰু শেহতীয়া জাত খেতিয়ক বন্ধুবান্ধৱসকল এতিয়াৰ দিনত আপুনি মেগা ফুলকবিৰ খেতি কৰিব। তো এইটো পুলি আপোনালোকে 45 × 45 চেণ্টিমিটাৰৰ মূৰে মূৰে দূৰে দূৰে একোটা পুলি ৰুব লাগে। তো খেতিয়ক বন্ধুবান্ধৱসকল ফুলকবিৰ খেতি কৰিব। ফুলকবিৰ খেতিত কেনেকুৱা ধৰণৰ বা কিমান দিন পিছত আপোনালোকে প্ৰতিপালন কৰিব। তো খেতিয়ক বন্ধুবান্ধৱসকল 15-20 দিন পিছত বনবাত তো খেতিয়ক বন্ধুবান্ধৱসকল 15-20 দিন পিছত বনবাত নিৰণি কৰি পুলিৰ গুৰিবোৰ খুচৰি দিব লাগে। তো খেতিয়ক বন্ধুবান্ধৱসকল ৰোৱাৰ 15 পৰা 20 দিন পিছত বনবাত নিৰণি কৰি পুলিৰ গুৰিবোৰ খুচৰি দিব লাগে। প্ৰয়োজন ভেদে পানী যোগান ধৰিব লাগে। তো খেতিয়ক বন্ধুবান্ধৱসকল আমি পুলিবোৰ ৰোৱাৰ 20 পৰা 15 দিন পিছত বনবাত নিৰণি কৰি পুলিৰ গুৰিবোৰ খুচৰি দিব লাগে আৰু প্ৰয়োজন ভেদে আমি ফুলকবিৰ গুৰিত পানী যোগান ধৰিব লাগে। তো খেতিয়ক বন্ধুবান্ধৱসকল উন্নত হাইব্ৰিড জাতৰ ফুলকবিৰ খেতি কৰিলে এতিয়াৰ দিনত চেমিনিছ কোম্পানীৰ যিটো আপোনালোকে ওপৰৰ স্ক্ৰীনত দেখিবলৈ পাইছে ভেৰাইটি মেগা এইটো ফুলকবিৰ খেতি কৰক। উন্নত হয়, হাইব্ৰিড জাতৰ হয়। 55 পৰা 60 দিনৰ ভিতৰত আপোনালোকে ইয়াক কাটিব পাৰিব, খাব পাৰিব। বহলভাৱে খেতি কৰিলে আপোনালোকে ইয়াক বজাৰত বিক্ৰী কৰিব পাৰিব। আৰু খেতিয়ক বন্ধুবান্ধৱসকল এইটো ফুলকবি বেছি ডাঙৰ নহয়, 1.5 কিলো 2 কিলো এটাৰ ৱেইট হ'ব। যদিহে আপোনালোকে ডাঙৰ সাইজৰ 3 কিলো 3.5 কিলো ৱেইটৰ ফুলকবিৰ খেতি কৰিব বিচাৰে যিবিলাক লেট ছিজন মাধুৰী, এমাজিং, গিৰিজা এইবিলাক ডাঙৰ হয় কিয়নো এইবিলাক লেট ছিজন। তো খেতিয়ক বন্ধুবান্ধৱসকল এতিয়াৰ দিনত আপোনালোকে আৰ্লি ছিজন এইটো ফুলকবিৰ খেতি কৰিব পাৰে। তো খেতিয়ক বন্ধুবান্ধৱসকল বীজ ভণ্ডাৰ দোকানত আপোনালোকে চেমিনিছ কোম্পানীৰ মেগা ফুলকবিৰ বীজ লাভ কৰিব। তো খেতিয়ক বন্ধুবান্ধৱসকল 10 গ্ৰামৰ পেকেট লাভ কৰিব য'ত আপোনালোকৰ 1500-1200 মান পুলি তাৰ পৰা আপোনালোকে লাভ কৰিব। তো খেতিয়ক বন্ধুবান্ধৱসকল আশা কৰোঁ আপোনালোকে আজিৰ এই ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো ধন্যবাদ। জয় অসম।